ভাল কাম এটাৰ আৰম্ভণিৰ আগত আপোনালোকে পিছে ভগৱানৰ আশীৰ্বাদ লয় নাই? মোৰ ক্ষেত্ৰত কিন্তু মই মানো দেই। তাতে আছিল আজি কালী পূজা। মাৰ আশীৰ্বাদ লৈ মেলি মই পালোহি চিধা ৰংঘৰ চাৰিআলি। একচুৱেলি এই ভাল কামটোৰ পিছে মই সহভাগী হ'বলৈ গৈছো। চাহিন নামৰ ভণ্টিজনীয়ে নিজা প্ৰচেষ্টাৰে আজি শিৱসাগৰ ৰংঘৰ চাৰিআলিত নতুনকে মুকলি কৰিছে তেওঁলোকৰ নিউ ডেন্স একাডেমীখন। নাম যাৰ নৃত্য শক্তি। মাননীয় বসন্ত গগৈ ককাইদেউৰ লগত ফিতা কটাৰ লগতে বন্তি প্ৰজ্বলনৰো সৌভাগ্যকণ পালো মই। আৰু তাৰ লগে লগে তেওঁলোকৰ কাৰ্যসূচীও ষ্টাৰ্ট হ'ল। আৰু ভাল কাম বুলি মই কেলে কৈছো জানেনে? ইমান কম বয়সতে তেওঁ আমাৰ সৰু সৰু ভাইটি ভণ্টিবোৰক নৃত্য জগতখনত আগুৱাই নিব বিচাৰিছে। আৰু এই গোটেই চাৰ্টিফিকেটবোৰ দেখিছে যেন এইবোৰ চাহিনে প্ৰত্যেকখন মঞ্চৰ পৰা আজৰি অনা সন্মান। যিয়ে নহওক শিৱসাগৰীয়া হিচাপে তাইক লৈ কিন্তু আমি বহুত গৌৰৱ কৰোঁ দেই। বসন্ত দা গামোচাখন পিন্ধাৰ পিছতে তেওঁ মাইক্ৰফোনটো লৈ এটা ধুনীয়া স্পীচ দিলে। চবৰে ভাল লাগিলে। পিছে মইনো কি ক'ম, মোৰতো একো অভিজ্ঞতা নাই। হ'লেও ভগৱানৰ ওচৰত এইটোৱে বিচাৰিম যে তেওঁলোক আৰু আগুৱাই যাওক। আৰু এটা কথা, নৃত্য শক্তিৰ এই একাডেমীখনত অকল ডেন্সে নহয় দেই, জুম্বা ক্লাছো তেওঁলোকে ষ্টাৰ্ট কৰিছে। 1 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈকে সকলো ৰেজিষ্ট্ৰেশ্যন ফ্ৰী হৈ আছে। কণমানি এই ভণ্টিজনীয়ে ধুনীয়া গান এটাও গালে। পাছে মই যাৰ কথা ইমানকে আপোনালোকক কৈ আছো, তেওঁৰ নৃত্য এবাৰ আপোনালোকক নেদেখালে হ'ব জানো? বাৰু প্ৰগ্ৰেম শেষ হোৱাৰ লগে লগে খানা ষ্টাৰ্ট হৈ গ'ল। আমি খাওঁ মানে। এড্ৰেছটো মই আপোনালোকক আকৌ এবাৰ কৈ দিছো। শিৱসাগৰ ৰংঘৰ চাৰিআলিৰ মছজিদটোৰ একদম অপজিটত। নৃত্য শক্তিৰ হৰ্ডিং দেখিবই। জল্দি জল্দি আহক, জইন কৰক।